মৰমৰ বন্ধু-বান্ধৱীসকল, প্ৰতিগৰাকী ভাৰতীয়ৰ কাৰণে 15 আগষ্টটো হৈছে এটা অতি গৌৰৱৰ দিন। কাৰণ 15 আগষ্টই হৈছে আমাৰ স্বাধীনতা দিৱস। আজিৰ ভিডিঅ'ত এই স্বাধীনতা দিৱসৰ ওপৰত এটা সৰু ভাষণ লৈ আহিছোঁ, গতিকে ভিডিঅ'টি শেষলৈ চাব। সকলোকে মোৰ নমস্কাৰ আৰু স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমন্ত্ৰিত অতিথিবৃন্দ আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমাৰ সকলোৰে কাৰণে অতি গৌৰৱৰ দিন। আজি আমি ভাৰতৰ ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ একেলগে সমবেত হৈছোঁ। বন্ধু-বান্ধৱীসকল, 1947 চনৰ 15 আগষ্টত ভাৰতে প্ৰায় 200 বছৰৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই স্বাধীনতা সহজে পোৱা নাছিল। অসংখ্য স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন, সুখ, শান্তি আৰু পৰিয়ালৰ কথা নাভাবি দেশৰ স্বাধীনতাৰ হকে যুঁজিছিল। আমি বিশেষকৈ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, ৰাণী লক্ষ্মীবাই, মণিৰাম দেৱান, কনকলতা বৰুৱা আদি মহান স্বাধীনতা সংগ্ৰামীসকলক সশ্ৰদ্ধে স্মৰণ কৰোঁ। তেওঁলোকৰ ত্যাগ আৰু সাহসৰ ফলতেই আজি আমি স্বাধীন দেশৰ নাগৰিক হিচাপে মুক্তভাৱে জীৱন যাপন কৰিব পাৰিছোঁ। বন্ধু-বান্ধৱীসকল, স্বাধীনতা মানে কেৱল বিদেশী শাসনৰ পৰা মুক্তি নহয়। স্বাধীনতা মানে দায়িত্ব। আমি দেশৰ আইন মানি চলিব লাগিব, সকলো ধৰ্ম আৰু সংস্কৃতিক সন্মান কৰিব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব আৰু এজন ভাল নাগৰিক হ'ব লাগিব। ছাত্ৰ-ছাত্ৰী হিচাপে আমাৰ দায়িত্ব হৈছে মন দি পঢ়া-শুনা কৰা, সময়ৰ মূল্য বুজা, শিক্ষক আৰু অভিভাৱকৰ কথা মানি চলা আৰু দেশৰ উন্নয়নত ভৱিষ্যতে নিজৰ অৱদান আগবঢ়োৱা। আজি আমাৰ দেশ বিজ্ঞান, শিক্ষা, কৃষি, ক্ৰীড়া, মহাকাশ, চিকিৎসা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়ি আছে। এই উন্নতিৰ ধাৰা অব্যাহত ৰাখিবলৈ আমিও সৎ, পৰিশ্ৰমী আৰু দায়িত্বশীল হ'ব লাগিব। আহক এই স্বাধীনতা দিৱসত আমি সকলোৱে একেলগে শপত লওঁ। ১ নম্বৰ, আমি দেশক ভাল পাম। ২ নম্বৰ, পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিম। ৩ নম্বৰ, সমাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিম। ৪ নম্বৰ, নিজৰ দায়িত্ব সততাৰে পালন কৰিম। ৫ নম্বৰ, ভাৰতক আৰু অধিক শক্তিশালী আৰু উন্নত দেশ হিচাপে গঢ়ি তোলাত সহায় কৰিম। মই মোৰ ভাষণ শেষ কৰাৰ আগতে সকলোকে পুনৰ স্বাধীনতা দিৱসৰ শুভকামনা জনোৱাৰ লগতে প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীক পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জয় হিন্দ, জয় ভাৰত। ধন্যবাদ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।